নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে ওপৰেও হেঁচা তলেও হেঁচা মাজতে আছে সৰ্পতেজা। ইয়াৰ উত্তৰটো ভাবকচোন কি হ'ব পাৰে বাৰু। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে জিভাখন। 2 নম্বৰ সাঁথৰটো হৈছে কলৰ মাজত দিলে ভৰি ভাগ্য লিখন হ'ব তৰি। উত্তৰটো ভাবকচোন কি হ'ব পাৰে বাৰু। ইয়াৰ উত্তৰটো হৈছে কপাল। বাৰু আপোনালোকে ভাবিছিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। 3 নম্বৰ সাঁথৰটো হৈছে হাত ভৰি নাই কি এই নাগৰ পেটেৰে পাৰ হয় অৰণ্য সাগৰ। উত্তৰটো ভাবকচোন কি হ'ব পাৰে বাৰু। ইয়াৰ উত্তৰটো হৈছে সাপ। 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি প্ৰশ্ন আছে যাৰ উত্তৰ দিব নোৱাৰি। এনেকুৱা কি প্ৰশ্ন আছে আপোনালোকে ভাবি চাওকচোন অলপ। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে আপুনি বাৰু এতিয়াও শুই আছে নেকি। আজি 5 নম্বৰ সাঁথৰটো হৈছে মুখ আছে পেট আছে আৰু আছে ঠেং নাই কিন্তু মুখৰ মাত কি বাৰু। উত্তৰটো কোৱাচোন ভাই। ইয়াৰ উত্তৰটো হৈছে জিৰাফ। নহয়নে বন্ধু বান্ধৱীসকল। আজি 6 নম্বৰ সাঁথৰটো হৈছে যেতিয়া মই কাপোৰ পিন্ধো তেতিয়া তুমি খোলা আৰু তুমি পিন্ধিলে মই খোলো। ইয়াৰ উত্তৰটো ভাবকচোন কি হ'ব পাৰে বাৰু। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে হেঙাৰ। বাৰু আপোনালোকে ভাবিছিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি 7 নম্বৰ সাঁথৰটো হৈছে আপোনালোকে কওকচোন এনেকুৱা কি আছে যিটো সকলোৱে লওঁ বুলি ভাবিলেই ল'ব পাৰে কিন্তু দিওঁ বুলি ক'লে কেতিয়াও দিব নোৱাৰে। এনেকুৱা কি আছে আপোনালোকে ভাবকচোন। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে জীৱন। গতিকে বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এইকেইটা সাঁথৰ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। তেনেহ'লে আজিলৈ ধন্যবাদ।